কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে ভিডিঅ'ত কৈছিলো নহয় বায়ে কেনেকৈ চিকেন বনাইছে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি গতিকে আহক চাই প্ৰথমে আলুখিনি অকমান তেলত ভাজি নমাই থৈছে তাৰ পিছত এই তেলখিনি অকমান চিনি দুটা ইলাইচি আৰু দালচিনি ভাজি লৈ তাত পিয়াজ আৰু জলকীয়াখিনি এনেকৈ ভাজি লৈছে পিয়াজ জলকীয়াখিনি এনেকৈ 1.5 মিনিট মান ভাজি লৈ লোকেল চিকেনখিনি বহাই দিছে তাৰ পিছত অকমান এনেকৈ লৰাচৰা কৰি পিয়াজ আৰু নহৰু পেষ্টখিনি দি দিছে নিমখ আৰু হালধি মাংস অনুপাতে জোখমতে আপোনালোকে দি দিব পাৰে এয়া বায়ে দিছে 2 চামুচ নিমখ 1 চামুচ হালধিখিনি এনেকৈ ভাজি থাকোতে কালাৰটো অকমান চেঞ্জ হোৱাৰ লগে লগে এয়া ধনিয়া গুড়ি জিৰা গুড়ি অকমান দি দিছে তাৰ পিছত এয়া মিট মছলা এয়া চাহি গৰম মছলা আৰু এয়া কাশ্মীৰী লাল মিৰ্চ অকমান এনেকৈ দি একেবাৰে শেষত এয়া ভাজি থোৱা আলুখিনি এনেকৈ দি দিছে এই গোটেই ৰেচিপিটো মোৰ মানুহজনী হৈছে এইজনী মোৰ বা হয় কিন্তু খুব সোৱাদ হৈছিল আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন এয়া পানী দি দুটামান ধনিয়া পাত দি এয়া আমাৰ আঞ্জা ৰেডি